Hello everyone, welcome back to my YouTube channel Kaveri's Vlog. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো ভাল বেয়াৰ মাজতে গৈছে আৰু তো কালি নিশা ৰাতি খোৱাৰ পাছত বমি হ'ল একবাৰ, তাৰপিছত খুব গা বেয়া লাগিলে বমি কৰাৰ পিছত। আকৌ ৰাতি 2মান বজাত পায়খানা হ'ল, তাৰপিছত আকৌ টোপনি নাই, 3:20 মানত লাহেকৈ টোপনি গৈছোঁ আৰু সেইকাৰণে কিবা গা চা ভাল লগা দিনকালবিলাক ইমানেই বেয়া হৈ আহিছে লাহেকৈ। খুব ভয় লাগে, কি হ'ব কি নহ'ব, খুব ভয় লাগে। আপোনালোকেতো সকলোৱে গম পাই আছে, নিউজ বা মিডিয়া, যিকোনো ছ'চিয়েল মিডিয়াত সকলোতে দিয়ে আছে। তেজস্বিতা বৰুৱা, মাজুলীৰ কণমানি, তাই খুব সুন্দৰ গান গাইছিল, নতুনকৈ উঠি অহা খুব সুমধুৰ গান গাইছিল তাইৰ মৃত্যুৱে গোটেই অসমবাসীকে কন্দুৱাইছে। তো মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে কণমানি তেজস্বিতা বৰুৱাৰ আত্মাই যাতে সদ্গতি পায় তাৰে কামনা কৰিলোঁ। খুব ভয় লাগিছে, খুব বেয়াও লাগিছে। কি হৈছে কি নাই, দেশখনত ইমান অঘটন ঘটি আছে দিনক দিনে। আমাৰ অসমত এতিয়া এনেকুৱা ঠাই কিছুমান আছে, এতিয়াও গাঁৱৰ পৰিৱেশ আছে বা কিছুমান ঠাই আছে যিবিলাক চিকিৎসাৰ এতিয়াও বহুত অভাৱ। অসমখন উন্নতিৰ পথত আগুৱাই নিছে, হয়, বহুত আগুৱাই গৈছে, কিন্তু এতিয়াও কিছুমান অঞ্চল এনেকুৱা পিছ পৰি আছে য'ত চিকিৎসাৰ অভাৱ, ভাল খোৱা পানীৰ অভাৱ, বিদ্যুতৰ অভাৱ। তেনেকুৱা এইবিলাক মানে চৰকাৰে গুৰুত্ব দিয়া উচিত। বৰ্তমান বহুত উন্নতিৰ পথত আগবাঢ়ি গৈছে যদিও তথাপিতো তাইৰ নিচিনা এজনী কণমানিয়ে চিকিৎসাৰ গাফিলতিৰ কাৰণে মৃত্যুৰ সাৱটি ল'বলগীয়া হৈছে। আৰু তেনেকুৱা কিমান মানুহ আছে উন্নত চিকিৎসা মানদণ্ডৰ অভাৱত, উন্নত চিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। মই এগৰাকী দেশৰ সাধাৰণ নাগৰিক হিচাপে এইটোৱে কওঁ যে যিবিলাক অসুবিধা এতিয়াও আমাৰ অঞ্চলত আছে, যিবিলাক প্ৰব্লেম আছে, যিবিলাক অসুবিধা আছে, সেইবিলাক যাতে চৰকাৰে এইবিলাক সকলোখিনি ভিতৰুৱা অঞ্চলবিলাকলৈ যাওক, চাওকগৈ, তাত শিক্ষাৰ কেনেকুৱা কি ঘটিছে বা চিকিৎসাৰ কেনেকুৱা কি উন্নতি হৈছে নাই, কিমান কি সুবিধা আছে অসুবিধা আছে, গাঁৱৰ ভিতৰে যাওক, চাওকগৈ। মই চৰকাৰক সেইটোৱে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। তো মই ক'ম আজি মোৰ কিছুমান ঘৰুৱা কথা, ঘৰৰ কথা। চাই থাকিব আপোনালোকে শেষলৈকে ভিডিঅ'টো। মোৰ দেউতা সৰুতে ঢুকাইছে, সৰুতে আমাক এৰি গ'ল। মই ক্লাছ 7ত থাকোঁতে মোৰ দেউতা এই আমাৰ কাষৰ পৰা আঁতৰি গ'ল। আৰু পৃথিৱীত প্ৰত্যেক মানুহ, জীৱ জন্তু এদিন জন্মিছে, যেতিয়া জন্ম লৈ আহিছে, যেতিয়া এদিন মৃত্যু হ'বই, এইটো চিৰসত্য কথা। কিন্তু আমি তাকে কিছুমান মৰম চেনেহৰ কাৰণে, কিছুমান বান্ধোনৰ বাবে আমি সেইটো মানি ল'বলৈ অনিশ্চিত হওঁ। মোৰ দেউতাই মোক মই ক্লাছ 7ত থাকোঁতেই এৰি গৈছিল। জনা নজনা অৱস্থাত দেউতাক চিকিৎসালয়ত যেতিয়া চাব গৈছোঁ, লাষ্ট অৱস্থাত যেতিয়া অক্সিজেন দি থৈ দিছে, একচুৱেলি তেতিয়া ইমান জনা নাছিলোঁ, হ'লেও মনত পৰিলে মানে এতিয়াও খুব দুখ লাগে। চিকিৎসকে আহে, চাই, কিবা কিবি ইংলিছত, তেতিয়াতো সৰু হৈ আছিলোঁ, ইংলিছতে সিহঁতৰ মাজত কথা পাতে আৰু যায়। আমি একো বুজি নাপাওঁ কি কৈছে কি নাই। তথাপিতো দেউতাই যে কিবা আশা ক'বলৈ লয়, ক'ব নোৱাৰে। তো দেউতাইতো সৰুতে এৰি থৈ গ'লেই বাৰু। যিবিলাকৰ দেউতাক নাই বা মাক নাই, সিহঁতে অনুভৱ কৰিব যে দেউতাক নথকা এজনী ছোৱালীৰ কিমান দুখ হয়, এখন ঘৰত কিমান অভাৱৰ অনুভৱ কৰে, সেইটো নথকাজনে অনুভৱ কৰে একচুৱেলি। আৰু এতিয়া লাষ্ট 2 মাহৰ আগতে মোৰ মানে দেউতাৰ বাইক জেঠাই, কিছুমান ঠায়ে জেঠাই কয়, এপাদেউ আপা কয়। তো এপাদেউক আমি সৰুৰ পৰাই যেতিয়া পাইছোঁ, মাত নুফুটা অৱস্থাৰ পৰা, তেতিয়াই মানে আমাক আপা বুলি ক'বলৈ শিকাইছিল। কিন্তু ফুটা নাছিল কাৰণে কি কৈছিলোঁ মানে কি পাপা, দেউতাক একচুৱেলি পাপা বুলি কয়, কিন্তু আমি আপাটো নুফুটাৰ কাৰণে পাপা বুলি কৈছিলোঁ।
তো পাপাই মানে আমাক সৰুৰ পৰা মানে মায়ে স্কুল এৰি থৈ যায়, মায়ে স্কুলত কৰিছিলে, স্কুলত ডিউটি কৰিব যায়, ৰাতিপুৱা এৰি থৈ একদম সৰুৰ পৰা আমাক আপাই তুলি তালি ডাঙৰ দীঘল কেনেকৈ কৰিলে মানে সেইখিনি মই ভাষাৰে এতিয়া আপোনাক বুজাই কোৱাটো খুব কমেই হ'ব, বুজাব নোৱাৰোঁ মানে ইমানেই মৰম কৰিছিল। হয়তো মায়ে ব্যস্ততাৰ মাজত আমাক টাইম দিব নোৱাৰিছিল বা মৰম কৰিব নোৱাৰিছিল, কিন্তু পাপাই মানে যিখিনি মৰম কৰিছিল সেইখিনি মানে কি ক'ম আৰু। কিছুমান মানুহৰ জীৱনত ঘটি যোৱা কিছুমান দুখৰ কাহিনী কৈও ভাল লাগে, ব্যক্ত কৰিও ভাল লাগে আনৰ আগত, আৰু কিছুমানৰ আৰু আনৰ দুখৰ কাহিনী শুনিবলৈও ভাল লাগে। ঠিক তেনেকৈ ময়ো আজি আপোনালোকক মোৰ কাহিনীবিলাক বা ঘৰৰ কথা ঘৰুৱা সেইবিলাক মই কৈছোঁ। তো কৈ দিলে মনটো অলপ ভাল লাগে, দুখবোৰ খুন্দা মাৰি থকা দুখবোৰ অলপ পাতল হোৱা যেন লাগে। ঘৰখনত মই ডাঙৰ আছিলোঁ, খুব মৰমৰ আছিলোঁ, খুব মৰমত খুৰা পাপা পেহীহঁতে তুলি তালি ডাঙৰ দীঘল কৰিলে। তো পাপাৰ মৃত্যুৱে মানে মোক ৰাতি কেইবাদিনো শুব দিয়া নাই, ইমান মানে মনত দুখ পাইছোঁ। তেখেতৰ শেষ মুখখনো মই চাবগৈ নোৱাৰিলোঁ। মোৰ ঘৰ অৰিজিনেলি ডিব্ৰুগড়, মই থাকোঁ গুৱাহাটীতে। তো ঘৰৰ পৰা মাতি পঠাইছিলে, তো মই ছুটি বিচাৰিছিলোঁ, ছুটি নাপালোঁ, ছুটি লৈ যাব নাপালোঁ। আচলতে খুব ভাল পোৱা, খুব মৰম কৰা, খুব ভাল পোৱা আপোনজন, ভালপোৱাজন যেতিয়া নিজৰ পৰা আঁতৰি যায় কিমান দুখ লাগে, কিমান দুখ অনুভৱ হয়, এইখিনি যিগৰাকীয়ে পাইছে, যিগৰাকীয়ে ভুগিছে তেখেতে গম পায়, তেখেতে বুজি পায় সেইটো আচলতে। আপাই সৰুৰ পৰা ইমানেই মৰম কৰিছিল, যিটো এজনী মাকে কৰে, সেইখিনি মাকে কৰা মৰমখিনি আচলতে আমি গোটেইকেইজনী ছোৱালী আপাৰ মাজত মানে পাপাৰ মাজত দেখিবলৈ পাইছিলোঁ। ইমানেই মৰম কৰে তেখেতে, নিজেই নাখায়ো খুৱায়, বেমাৰত টোপনি ক্ষতি কৰে তেখেতে, কিমান কেয়াৰ লয়, কিমান কি কৰে। এতিয়া লাষ্ট আপা ঢুকুৱা 2 মাহ হৈছে, মই 3 months আগত যেতিয়া মোৰ ঘৰত গৈছোঁ, আপাই ধুনীয়াকৈ আহিছে, মোক আহিলি বহিলি, কেনেকুৱা কি হৈছে কি কথা ধুনীয়াকৈ সুধিছে মেলিছে, আৰু মোৰ কি কি আনিছ কি নাই সুধিছে, খাবলৈ দিছোঁ, মোকো মৰম কৰিছে। তাৰপিছত লাহেকৈ আপাই কুচনিত লোকেল কণী আনিছে। এতিয়া আমি সুস্থ, আপা মানে কি বয়স হৈ আহিছে, তেখেতে খাব লাগে, কিন্তু আপাই লোকেল কণী কি ক'ম মানে তেখেতে চাদৰ কুচনিত 2টামান লোকেল কণী আনি দিছে, যে ইমান টাউনত থাক, লোকেল বস্তু খাবলৈ গাঁৱৰ বস্তু পাওঁ কি নাই, তোৰ কাৰণে আনিছোঁ, খাবি বুলি দিছে। ইমান মৰম কৰে, ইমান মৰম কৰে, কিন্তু তেনেকুৱা আপোন মানুহ এজন যেতিয়া হেৰাই যায় তো কিমান দুখ লাগে। মই সেইটো আচলতে চব মনৰ কথা বুজাই ক'ব পৰা বা মুখৰ ভাষা এইখিনি সময়ত হয়তো মোৰ হেৰাই গৈছে। অন্তৰত যিখিনি আছে সেইখিনি সদায় আপাৰ প্ৰতি শ্ৰদ্ধা, যিখিনি ভক্তি সেইখিনি সদায় থাকিব। বহুত মিছ কৰোঁ তোমাক, এৰি থৈ গ'লা ইমান ঘপকৈ। এৰি থৈ যাব বুলি একচুৱেলি ভবাও নাছিলোঁ বাৰু, ঘপকৈ তোমাৰ মৃত্যুৱে বহুত দুখ দিছে। আজিও মই ভালদৰে থাকিব পৰা নাই। সেয়াই কি কৰিব আৰু, নিয়তি নিয়ম, জন্ম হ'লে মৃত্যু হ'বই লাগিব, আমিও মৃত্যু হ'ব লাগিব এদিন, আমিও যাব লাগিব এই পৃথিৱীৰ মায়া মোহ সকলো এৰি। তো আপোনালোকে, মই লাষ্টত বেছি দীঘলীয়া নকৰোঁ, এটা কথাই কওঁ, তো জীয়াই থকা দিনত সদায় মানুহে ভালদৰে থাকিব লাগে, মিলা প্ৰীতি থাকিব লাগে। হিংসা বিদ্ৰোহ কাজিয়া হাই পেচাল কিয়, থাকক না, যিকেইটা দিন আছে মানুহে ভালদৰে থাকক,
শান্তিৰে থাকক, মিলা প্ৰীতিৰে থাকক। জীৱনটো দুদিনীয়া, জীৱনটো আপোনালোকে দুদিন পাইছে, ভালকৈ উপভোগ কৰক। তো কিয় আপোনালোকে এনি টাইমবিলাক ৱেষ্ট কৰে? এতিয়াও আমাৰ ওচৰে পাঁজৰে এনেকুৱা কিছুমান নষ্ট চৰিত্ৰৰ মানুহ আছে, ক'বলৈ লাজ লাগে। সিহঁতৰ কাম হ'ল এটাই, ওৰ কথা ত'ত লগোৱা, তোৰ কথা ত'ত লগোৱা। আজি আমুকৰ ছোৱালীজনী ঘৰলৈ কোন আহিছে, আমুকে কি কৰিছে, আমুকে ক'ত গৈছে, আমুকে কেনেকুৱা কাপোৰ পিন্ধিছে, অকল সেইবিলাক। আপোনালোকৰ বেলেগ কিবা আৰু কাম মন নাই নেকি? অকল সেইবিলাকতে যে লাগি থাকে। নিজৰ ল'ৰা ছোৱালীকেইটাক ভাল শিক্ষা দিয়ক, ভাল কৰক। আনে কি কৰিছে সেইটো বাদ দিয়ক, নিজে কি কৰিছে সেইটো আপোনালোকে এবাৰ ভাবি চাওক। আপুনি যিজনী ছোৱালীৰ কথা বদনাম গাইছে বা যিজনী ছোৱালীৰ কথা আপুনি কৈছে, সেই ছোৱালীজনীৰ অভিভাৱক আছে, সেই ছোৱালীজনীৰ ঘৰৰ মানুহ আছে ভাল বেয়া ভাবিবলৈ। আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ কথা ভাবক, আপোনাৰ ঘৰৰ কথা ভাবক। মই কি কৰিছোঁ, মোৰ ল'ৰা ছোৱালীয়ে কি কৰিছে সেইটো ভাবক, আনৰ কথা মাথা মাৰি নাথাকিব। সকলোকে এইখিনি কথা একচুৱেলি কোৱাৰ কাৰণে বেয়া নাপাব, ইম'চনেল হৈ কথাখিনি কৈছোঁ। সকলোকে কোৱা নাই, সকলো মানুহ একেই নহয়। সকলো মানুহ একেই হোৱা হ'লেতো কথাই নাছিল। চবেই যদি ভাল ভাবিলে হ'লে আৰু ভাল হ'লে। যিখিনিয়ে বেয়াকৈ ভাবে, যিখিনিৰ মগজৰ কোনো ভাল চিন্তা কৰিব পৰা শক্তি নাই, যি থাৰ্ড ক্লাছ এনি টাইম নিগেটিভ চিন্তা কৰে, তো সেইখিনি মানুহক কৈছোঁ ভাল চিন্তা কৰক। নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়ক, ভালদৰে আগুৱাই নিয়ক, ভাল হ'ব। আনৰ নিন্দা কৰিবলৈ বাদ দিয়ক। তো কথাবোৰ আপোনাৰ লগত শ্বেয়াৰ কৰি থকাৰ মাজতে বহু কথাই কিবা কিবি কৈ পালোঁ, ইম'চনেল হৈ গ'লোঁ, খঙো উঠিলে, কিবা কিবি কৈ পালোঁ। তো যদি কিবা ভুল হৈছে আপোনালোকে নিজৰ বুলি ভাবি, নিজৰ নিচিনা ভাবি মাফ কৰি দিব। মানুহ হিচাপে, মানুহ জীৱশ্ৰেষ্ঠ হিচাপে, জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জন্ম লৈছোঁ যেতিয়া, পৃথিৱীত আৰু কৰিবলগীয়া বহুত কাম আছে। ইমানখিনিয়ে যে কৰিছোঁ, শেষ কৰিছোঁ, বহুত শিকিছোঁ, বহুত কৰিছোঁ, এয়াই নহয়। আৰু পৃথিৱীত আৰু আমি জীৱনত বহুত শিকিব লগা আছে। আপোনালোকেও শিকক, দেখক, চাওক, নিজৰ ল'ৰা ছোৱালীক বুজাওক, যিমান পাৰে জানে, নিজেও শিকিবলৈ চেষ্টা কৰক। তো বন্ধুসকল, আৱেগত উটি ভাহি গৈ বহুত কিবা কিবি কথাই আজি কৈ পালোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্টত জনাব। যদি কিবা ভুলো কৰিছোঁ, কিবা মোৰ কথা কওঁতে একেবাৰে নতুনকৈ খুলিছোঁ, মনৰ কথা যিখিনি আহিছে সেইখিনি কৈ দিছোঁ। তো কওঁতে মেলোঁতে বহুত কিবা কিবি ভুলো হ'ব পাৰে। তো আপোনালোকে নিজৰ বুলি ভাবি মাফ কৰি দিব। আৰু প্লিজ কমেণ্ট বক্সত জনাব কেনেকুৱা হৈছে, কি কথা, কি বতৰা, গোটেইখিনি জনাব। আৰু নতুনকৈ যদি চাইছে, ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। তো ইমানতে মই কাবেৰী বিদায় মাগিছোঁ আৰু এটি নতুন ভিডিঅ' লৈ অহাৰ আশাৰে। বাই বাই, বাই বাই, লাভ ইউ অল।